হাই ফ্ৰেণ্ড, আহিছোঁ আজি আকৌ নতুন এটা ভিডিঅ'লৈ। আজি আমি যাম পিকনিক। তাতে নতুন বছৰ দেওবাৰ, সকলোকে মিলি জুলি পিকনিক এটা ঠিক কৰিলোঁ আজি। তাতে নতুন বছৰ সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। নতুন বছৰত এইটো প্ৰথম ভিডিঅ' বনাইছোঁ, গতিকে ভিডিঅ'টো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যোনে কৰা নাই কৰি দিব। গতিকে আহক আপোনালোকৰ পিকনিক। আজি পিকনিক প্লেচটো হ'ল আপোনালোকৰ হাতীমূৰা, ব্ৰহ্মপুত্ৰৰ পাৰতে যিহেতু, গতিকে আহক এটা সুন্দৰ এয়া গাড়ীৰ ভিতৰৰ এটা দৃশ্য। গৈ আছোঁ আৰু আছে আৰু 10-20 কিলোমিটাৰমান। এয়া ৰাস্তা দি গৈ আছোঁ গৈহে নাই। আৰু দূৰ আছে অকণমান নহয়, বহুত দেৰি দূৰ আছে। গৈ আছোঁ পোৱাহে নাই। গৈ পামগৈ আৰু অকণমান সময়ৰ পিছত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকক। এতিয়া আহি থাকোঁতে আমি পিকনিক খাব যিটো আহিছোঁৱেই, সেইটো খাবলৈকে আহিছোঁ। গতিকে আহি থকা ট্ৰেভেলাৰখনকতো কিবা এটা খুৱাব লাগিব। গতিকে সেয়া তেল ডিপুত সোমোৱাই পেলাই ডিজেল অকণ খুৱাই নিলোঁ 1500 টকামানৰ। এয়া গৈ আছে ইমান তেল ডিপুটো বহুত দীঘল লাইন। এয়া দেখিছে, তেল ডিপুৰ ভিতৰতো বহুত লাইন। তেল ভৰাব আৰু এতিয়া। এয়া সময়ত তেল পালোঁ আৰু এয়া তেল দিব এতিয়া। তেল ভৰাই কৰি হ'ল। এতিয়া আকৌ ৰাওনা হৈছোঁ হাতীমূৰালৈ। ব'লক আপোনালোক বাৰু যাব নোৱাৰে, হ'লেও মোৰ ভিডিঅ'টো চাই ব'লক। এয়া সেই হাতীমূৰা যোৱা বাটটো সোমাইছোঁ আৰু খুব বেছি 2-3 কিলোমিটাৰ কিবামান আছে। গৈ আছোঁ, ৰাস্তাটো বহুত ভালো। এইবিলাক ৰাস্তা চৰকাৰে ভাল কৰিব পাৰে মন কৰিলে, যিহেতু প্ৰতি পিকনিকত এইবিলাক জেগালৈ অহাই হয়, পিকনিক প্লেচ যিহেতু এটা। গতিকে মন কৰিলে ভাল কৰিব পাৰে আৰু, কিন্তু কি কৰিব বাদ দিয়ক। ব'লক আমাৰ পিকনিক খাবলৈ যাওঁ। মুখুৰাও আহক আপোনালোকো লগে মোৰ লগে পিকনিক খাবলৈ। এতিয়া অত দূৰ বাট আহি সময়ত পালোঁ হাতীমূৰা পিকনিক প্লেচ। চাওক হাতীমূৰা পিকনিক প্লেচৰ এটা দৃশ্য। গাড়ীখন ৰখাই লওক প্ৰথমতে, ক'ত বা গাড়ীখন পাৰ্কিং কৰে গৈ। গাড়ীখন ৰখাই কৰি লওক। আপোনালোকক দেখুৱাই আনিছোঁ হাতীমূৰা পিকনিক প্লেচৰ দৃশ্য। চাওক আপোনালোকে চাব। এতিয়া ৰখাইছোগৈ আৰু অকণমান আঁতৰত গৈ ৰখাবগৈ। মেলা চেলা হৈ আছে নেকি, ইয়াৰ পেণ্ডেল চেণ্ডেল দি থোৱা আছে কিয়বা খেতি কৰিব লাগিব। ৰখাইছোঁ বালি আৰু চাগে আহিবলৈ আছেই। ইয়াৰ ফেৰী শুকাইছে আৰু এয়া পিকনিক প্লেচ। চাওক এটা দৃশ্য পিকনিক প্লেচৰ। ৱাও, নাইচ, আমেজিং। চাওক আপোনালোকে এতিয়া।
খাবি হা বা কি ধুনীয়া প্লেচ তাৰ উপৰিও এফালে মন্দিৰ আছে মন্দিৰ আহি আছো এতিয়া প্লেচ চাওক আপোনালোকে প্লেচ Wow, क्या प्लेस है ফালতু পৰা যাব পাৰি নহয় वाह की धुनिया प्लेस आपके साउथ प्लेस तो साउथ की धुनिया मजेदार प्लेस नाइस यार যাবলৈ ভয় লাগে ইফালে বলক আগলে ও মা ইফালে কেনেকৈ যাম এতিয়া এই মিংকো ভালকে দে স্লিপ খাবি স্লিপ খালে ডাইৰেক্ট তলত পাই গ'লোহি ওপৰত উঠিলো যেন তেনে আৰু গৈ আছো এতিয়া মন্দিৰ যাম আপোনালোকে মন্দিৰ দেখুৱাম আহক এয়া আপোনালোকে প্লেচটো চাওক পুৰা পিকনিক এটাৰ পিছত এটা আহি আছে তাৰ উপৰি আমি এতিয়া মন্দিৰ দৰ্শনত গৈ আছো বলক আপোনালোকৰ মন্দিৰ দৰ্শনত এয়া আমাৰ মিংকু আছে মন্দিৰ দৰ্শনলৈ সিও আহিছে যিহেতু এবাৰ মিটিং দিবহি হ'ব মন্দিৰ আহক আপোনালোকক লৈ গৈ আছো এয়া মন্দিৰৰ ভিউটো প্লিজ চাওক আপোনালোকে এই ফালি আমি ফালি যাম প্ৰথম গীতবা এয়া প্ৰথম গীতত বান্দৰ ওয়াও নাইস হেল্ল গাইস আমি ধুনীয়া মন্দিৰৰ প্লেচ চাওক আপোনালোকে এয়া আমাৰ এফালেও মিংকুৱে ভ্লগ বনাই আছে আজি প্ৰথম ভ্লগ বনাইছে ইউটিউবত দিব আৰু লৰাই মন্দিৰটো হেৰিয়া ওপৰত বা বহুত ওপৰলৈ উঠিব লাগে এয়া মন্দিৰ আপোনালোকে আৰু ওপৰত উঠিব লাগিব বা নাইস ভিউ এয়া আমাৰ ফেমিলি আহি আছে পিকনিকৰ সমৰল আমি পতামা নিংকুয়া কুকুৰটো ক'ত বহি আছে চা সেইটো কুকুৰটো চাওক তাৰ বহা জেগা চাওক প্ৰশ্ন নকৰে চাওক মন্দিৰ দৰ্শনত আহি আছে বহুতো মানুহ দৰ্শনাৰ্থী বুলি কয় পাই গ'লোহি পাই গ'লোহি মন্দিৰ কৃষ্ণ এইটো মন্দিৰটো চাওক দেখিছে এইটো মন্দিৰটো ইয়াৰ তলত পিকনিক পাৰ্টি গাড়ী আছে সেইফালেও কিবা আছে নেকি চাম ৰ'বক এইফালৰ ভিউ চাওক নাইস বঢ়িয়া ভিউ এতিয়া মন্দিৰত পূজা অৰ্চনা কৰি
আকৌ আপোনালোকৰ ভিডিঅ' আগবঢ়াম আহক হাই ফ্ৰেণ্ড এতিয়া আকৌ নাৱত উঠিম আমি গতিকে আহক ভিডিঅ'টো চাওক এয়া আমি নাৱত আহিছোঁ চাওক কি সুন্দৰ পৰিৱেশ আমি নাৱৰ পৰিৱেশ চাওক কি মজাদাৰ নাৱত উঠি আছোঁ এতিয়া এয়া ব্ৰহ্মপুত্ৰ বুকুত আমি নাৱত আছোঁ ৱাও নাইচ নাইচ দেখিছে কি সুন্দৰ পৰিৱেশ নাৱৰ সেইফালে পিকনিক আৰু পিকনিক চাওক মিংকুৱে ব্লগ বনাই আছে কি দৃশ্য নাৱৰ পৰা এটা দেখা পাইছে কি মজাদাৰ দৃশ্য এইটো বহুত ভাল লাগিছে দেখিছা ব্ৰহ্মপুত্ৰ বুকুত মোবাইলটো ভালকৈ ধৰি লৈছোঁ পৰি যাব বুলি ভয় লাগেতো ভালকৈ ধৰি লৈছোঁ পৰিলে শেষ দেখিছে আপোনালোকে দেখিছে কি ধুনীয়া দৃশ্য ৱাও নাইচ মিংকুৱে ভিডিঅ' এটা কৈছে মিংকুৱে ভিডিঅ' দেখুৱাই দে ভিডিঅ' দেখুৱাই দে এই নাইচ ভিডিঅ' মিংকুৱে কৰা ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক চাওক এইটো ভিডিঅ' মিংকুৱে কৰা ভিডিঅ' নাও উঠি কৰি হৈ গ'ল আৰু এতিয়া তলত নামো যাওঁ আৰু ভয় লাগি আছে কেমেৰাটো অফ কৰিলোঁ ৰ'বক পিকনিকৰ মাজত এতিয়া বল খেলা হৈছে টাইম পাছৰ কাৰণে এয়া ডিংকু মিংকু ককায়েক ভায়েকে পূৰা বল খেলি আছে দেখিছে আৰু এতিয়া চাহ তাহ অকণ খালওঁগৈ খাই কৰি আৰু অকণ ফুৰিম ফুৰি কৰি ভাত চাত খাই যামগৈ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে কেওফালে সকলো পিকনিক পাৰ্টীয়ে নাচ গান কৰি ডেক বজাই কৰিছে দেখিছে নাচ গান চাওক কেওফালে নাচ গান অলপ নাচ এইখন আগত আমি অহা ট্ৰেভেলাৰখন আমাৰো নাচ গান কৰা চলি আছে দেখিছে আপোনালোকে এয়া খানা বনাই আছে চাওক খানা বনাবলৈ গৈ গৈছোঁ तेरी बातों की प्यारी सी मीठी सी खुशबू में लेके साथ में मुस्कुराता सा नींदों से ख्वाबों से मिलता हूँ मैं तो रात में ये अदा है मेरी ये अदा है मेरी
সকলোৱে ভাত পানী খোৱাত লাগিছে। এতিয়া ভাত পানী খাই কৰি হ'ল, তাৰপিছত এতিয়া বোলে আকৌ শিলঘাট যাব, শিলঘাট যোৱাৰ পিছত আকৌ ঘৰ। গতিকে আপোনালোকো ব'লক, শিলঘাট নে ক'ত যাব জানো, ত্ৰিশূলধাৰী যাব পাৰে। গতিকে ব'লক এতিয়া। হাই ফ্ৰেণ্ড, আহিছোঁ আকৌ এতিয়া শিলঘাট ত্ৰিশূলধাৰী মন্দিৰৰ ওচৰত। আহক আপোনালোকো। এয়া এতিয়া ষ্টেপ আহি কামাখ্যা দেৱালয় আহিছোঁ। শিলঘাটৰ ত্ৰিশূলধাৰী মন্দিৰ নাযাওঁ এতিয়া, কাৰণ আবেলি হৈ গৈছে। এতিয়া কামাখ্যা দেৱালয় পাইছোঁহি, ব'লক আপোনালোকো। ফোন আহি আছে। জিৰণি চৰা দিছে, আহি থাকক আৰু ওপৰলৈ। সেয়া পাইছোঁহি, 100 কিমানটা ষ্টেপ পাৰ হ'ব লাগিব, ভাগৰ লাগি গৈছে এতিয়া। এয়া আমাৰ ঘৰ মানুহ আহি আছে পিছতে। পাই গৈছোঁ সেই মন্দিৰটো, আৰু 20টামান ষ্টেপ উঠিলেই হ'ল। তো ফ্ৰেণ্ডছ, আজি হাতীমৰা দেখুৱালোঁ আপোনালোকক, তাৰ উপৰিও শিলঘাট কামাখ্যা দেৱালয় দেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। এতিয়া ঘৰত যাওঁ আৰু ধুনীয়াকৈ গাড়ীত শুই। তো আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই, টাটা, চি ইউ।